স্বাগতম জানাইছো মানে মই কৈছিলো যে কামাণ্ডো বেটেলিয়ন আমাৰ বেটেলিয়নৰ পৰাই মানে আমি যেহেতু এবিট সিলেক্ট হৈছো তো আমাৰ বেটেলিয়নৰ পৰাই বহুজন লৰাই মানে টিকেট বনাবে না তো এইটোৱে মানে আমাৰ ভাইৰ ৰিজাল্টৰ যেটো পাৰ্চেন্টেজ সহকাৰে কিমান পাইছে আপোনালোকে দেখিবলৈ পাইছে 84.40% তো 67.52 মাৰ্ক অবটেইন কৰিছে তো আপোনালোকে এয়া দেখিবলৈ পাইছে কংগ্ৰেচুলেশ্যন আহি গৈছে ভাইৰ মানে এতিয়া ভাইৰ মন্তব্য আমি শুনিম যে কামাণ্ডো বেটেলিয়নত যাব নে যেটো এবি পাইছে সিলেক্ট হৈছে তো এইটো সুখী তো ভাই যদি ধৰি লওক মানে কিবা ক'ব লগা আছে ভাই কৈ দিব যে যাব নে নাযায় তো ভাই আগৰ বহুত হাৰ্ড ৱৰ্ক কৰিছো এই কাৰণে কিন্তু এতিয়া এবিট পাই গলো নালাগে তো যেটোত পাইছো এইটোতে থাক কামাণ্ডোত যাব নালাগে এই কাৰণে আৰু নাযাম আৰু এতিয়া মানে কামাণ্ডো বেটেলিয়নত আপুনি নাযায় আপোনাৰ ভাই বন্ধু আপুনি সুখী আৰু মানে কি কৰক চেষ্টা কৰি ভাই এবিতে থাকিব মই আমাৰ ব্ৰেকৰে বহুজন লৰাৰ মানে নাম ভাই দেখুৱাব ভাই দেখুৱাই দিয়া আপোনাৰ মানে স্লিপটো তো এইটো দেখিবলৈ পাইছে মানে এইটো ভাইৰ কামাণ্ডো বেটেলিয়নৰ সিলেকশন কংগ্ৰেচুলেশ্যন এইটো লিখা আছে তো দেখিবলৈ পাইছে মানে ভাইৰ কিমান মাৰ্ক পাইছে বা ধৰি লওক কেনেকৈ আমি সকলোৱে জানো যে 2018 যোনটো পোষ্টৰ পিছত এবি ইউবি হ'ল আৰু কামাণ্ডো হ'ল তাৰ কিছুমান ভেকেন্সি মানে অলৰেডি ইহঁতে চাকৰি কৰি আছে কৰাৰ পিছতো তেওঁলোকৰ নাম দুবাৰকৈ আহিলে তেতিয়া ভেকেন্সিটো খালী থাকিল এই ভেকেন্সিটো কাৰ যদি এই ভেকেন্সিটো অলৰেডি যদি চাকৰি পালে সিহঁতৰ ভেকেন্সি নাম সেকেন্ড টাইম দিবই নালাগিছিলে এইটো দিয়া আছিলে কাৰণ তাৰ ভেকেন্সিটো এনে খালী আছে এইটো কাৰণে আমি সকলোৱে এটা কাম কৰিব লাগে যে আমাৰ এটা সেকেন্ড লিষ্ট মাৰিব লাগে নহলে এই পোষ্টটো চৰকাৰে এনেই খাব আৰু কিছুমান ল'ৰা তোমাৰ ইউটিউবতে দেখিলো যে 37 নম্বৰ পোৱাহে চাকৰি কৰি আছে আৰু 50 60 পোৱা চাকৰি পোৱা নাই যদি 37 যদি অসম পুলিচৰ যোগ্য হৈ পৰে 50 কিয় যোগ্য হৈ নপৰিব